Hello friends, welcome to our YouTube channel. Friends, আজিৰ এই ভিডিঅ'টোত মই তোমালোকক জনাম যে কেনেদৰে YouTube চেনেলৰ নেম মাত্ৰ 1 মিনিটত চেঞ্জ কৰিব পাৰি। আমি কেনেদৰে 1 মিনিটত YouTube চেনেলৰ যিটো নাম আছে সেই নামটো চেঞ্জ কৰিব পাৰোঁ। এটা সব ইয়াতে জিমেইল বহুত থাকিলে এটা শো কৰিব। এটা তোমালোকে যিটো চেনেলৰ নাম চেঞ্জ কৰিব বিচৰা সেই চেনেলটো তোমালোকে সিলেক্ট কৰি ল'ব লাগিব। ধৰি লোৱা মই এইটো চেনেলৰ নামটো চেঞ্জ কৰিব বিচাৰো, গতিকে এই চেনেলটো মই সিলেক্ট কৰি ল'লো। সিলেক্ট কৰাৰ পিছত ইয়াতে আকৌ ক্লিক কৰিবা ৰাইট সাইডৰ কৰ্নাৰৰ প্ৰফাইল আইকনটোত। তাৰপিছত ইয়াতে অপশ্যন আছে যে ইয়ৰ চেনেল, ইয়াতে ক্লিক কৰিবা। ইয়ৰ চেনেলত ক্লিক কৰাৰ পিছত ইয়াতে এনেদৰে আহিব এডিট চেনেল মেনেজ ভিডিঅ'জ। মই এইটো চেনেলত ভিডিঅ' আপলোড কৰা নাই, গতিকে মই কেৱল দেখুৱাবৰ বাবে ইয়াতে এইটো আইডি সিলেক্ট কৰিছোঁ। গতিকে ইয়াতে এডিট চেনেলত ক্লিক কৰিবা। তোমালোকেও এডিট চেনেলত ক্লিক কৰাৰ পিছত ইয়াতে চোৱা যিখন যদিহে তোমালোকে চেনেলৰ বেনাৰ চেঞ্জ কৰিব বিচৰা ইয়াতে তোমালোকে বেনাৰখন চেঞ্জ কৰি ল'ব পাৰিবা ইয়াত ক্লিক কৰি। আৰু ইয়াতে চেনেলৰ যিজন প্ৰফাইল আইকন বুলি কয় এইটো যদি চেঞ্জ কৰিব বিচৰা ইয়াতে তোমালোকে ক্লিক কৰি চেঞ্জ কৰিব পাৰিবা। তাৰ তলত ইয়াতে ক্লিক কৰিবা যে চুজ ফ্ৰম ইয়ৰ ফটোজ। তোমালোকে বনাই ল'ব লাগিব আগতে, তাৰপিছত ইয়াতে তোমালোকে সিলেক্ট কৰি দিলে 1-2 মিনিটৰ ভিতৰতে আপডেট হৈ যাব। এতিয়া আহিছোঁ যে নেম কেনেকৈ চেঞ্জ কৰে বা ডেছক্ৰিপশ্যন কেনেদৰে লিখে। গতিকে নেম চোৱা, নেমটো চেঞ্জ কৰিবৰ বাবে ইয়াতে এই আইকনটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে যিটো নেম থ'ব বিচৰা সেই নেমটো ইয়াতে টাইপ কৰিব লাগিব। গতিকে ইয়াতে জিন্তু শৰ্মা দিয়া আছে, গতিকে মই এনেই দি দিছোঁ AK। অ'কে, ইয়াতে চোৱা এইটো জিন্তু শৰ্মা AK দি দিলোঁ। অ'কে, ইয়াতে অ'কে ক্লিক কৰিবা। তাৰপিছত অ'কে ক্লিক কৰাৰ অলপমান সময়ৰ পিছতে হয়তো কিছুমান মোবাইলত টাইম লাগিব পাৰে, সময়ৰ প্ৰয়োজন হ'ব পাৰে, ইয়াতে লগে লগে চেঞ্জ হৈ যাব। তাৰপৰা যদি ডেছক্ৰিপশ্যনত কিবা লিখিব বিচৰা ইয়াতে 1000টা শব্দলৈকে তোমালোকে ডেছক্ৰিপশ্যনত লিখিব পাৰিবা। এনেদৰে তোমালোকে ইউটিউব চেনেলৰ নাম, চেনেলৰ বেনাৰ আদি তোমালোকে অতি কম সময়ৰ ভিতৰতে চেঞ্জ কৰি ল'ব পাৰিবা। আৰু ডেছক্ৰিপশ্যনত যিখিনি লিখিবা তোমালোকে সেই লিখাৰ পিছত বা তোমাৰ চেনেলটো কিহৰ ওপৰত কি ভিডিঅ' তুমি আপলোড কৰা এইবিলাক তোমালোকে তাত লিখিব পাৰা, বা তোমাৰ ইমেইল আইডি দিব পাৰা। ইয়াতে দিয়াৰ পিছত তোমালোকে অ'কে ক্লিক কৰিবা। অ'কে ক্লিক কৰাৰ কিছু সময়ৰ পিছতে এইখিনি আপডেট হৈ যাব। এনেদৰে ইউটিউব চেনেলৰ নেম, ডেছক্ৰিপশ্যন, চেনেলৰ বেনাৰ আদি চেঞ্জ কৰিব পাৰি। যদি সেই ভিডিঅ'টো চাই ভাল পাইছা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, আৰু লগতে কাষত থকা ঘণ্টা বুটামটো দবাই দিবা।